Audio Jungle. নমস্কাৰ নিউজ আসামৰ দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ ওলাইছো আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে অসমত মুখ্যমন্ত্ৰীৰ মৃত্যু, 3 দিনীয়াকৈ ৰাজ্যিক শোকৰ ঘোষণা। প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনৰ দেহাৱসান, এই ক্ষেত্ৰত গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনে 2021 চনৰ 18 এপ্ৰিলত দেওবাৰে দিছপুৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিলে। সন্ধিয়া 6:20 শেষ নিশ্বাস ত্যাগ কৰা ভূমিধৰ বৰ্মনৰ জন্ম হৈছিল 1931 চনৰ 10 ডিচেম্বৰত। তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই অসম চৰকাৰে 3 দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে। এই সময়ছোৱাত ৰাষ্ট্ৰীয় পতাকা নিয়মীয়াকৈ উত্তোলন কৰা কাৰ্যালয়সমূহত হাফ মাৰ্চ কৰা হ'ব তিৰংগা। ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। নলবাৰীৰ বেলশৰত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব ডক্টৰ ভূমিধৰ বৰ্মনৰ। ৰাজ্যৰ কেইবাখনো জিলাত বন্ধ থাকিব প্ৰাথমিক বিদ্যালয়। প্ৰতিদিনাই ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ সংক্ৰমণ, যাৰ প্ৰতি দৃষ্টি ৰাখি কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চৰকাৰী আৰু বেচৰকাৰী সকলো প্ৰাথমিক বিদ্যালয় অৰ্থাৎ 5ম শ্ৰেণীলৈকে থাকিব বন্ধ। অহা 19 এপ্ৰিল 2021 পৰৱৰ্তী নিৰ্দেশলৈকে বন্ধ ৰাখিব লাগিব প্ৰাথমিক বিদ্যালয়সমূহ। ইফালে শিক্ষা বিভাগেও জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ জাননী। ৰাজ্যিক শিক্ষা বিভাগে অসমত বৃদ্ধি পোৱা কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী আৰু বেচৰকাৰী LP স্কুলসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে অসমৰ যিবোৰ জিলাত বৰ্তমানে 100তকৈ অধিক কোভিড পজিটিভ ৰোগী আছে, সেইবোৰ জিলাত প্ৰযোজ্য হ'ব এই নিয়ম। অৱশ্যে যিবোৰ জিলাত 100তকৈ কম সংখ্যক কৰোনা ৰোগী আছে, সেই জিলাসমূহত প্ৰশাসনে বান্ধি দিয়া নিয়মবোৰ মানি বিদ্যালয় খুলিব পাৰিব। 17 এপ্ৰিল 2021 পৰা পৰৱৰ্তী নিৰ্দেশলৈকে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। কৰোনাৰ বিপদ, ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ কথা ভাবি সুলভ মূল্যত বিদ্যালয়ত চেনিটাইজেশ্যনৰ দায়িত্ব লৈছে গ্লেমছ ট্ৰেডাৰ্ছ ইনকৰ্পৰেশ্যনে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, অনুষ্ঠিত হ'ব স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিছে এই নিৰ্দেশনা, অনুষ্ঠিত হ'ব স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা। পূৰ্বে নিৰ্ধাৰিত সময়সূচী অনুসৰি অনুষ্ঠিত হ'ব পৰীক্ষা। যিসকল পৰীক্ষাৰ্থীয়ে উপস্থিত থাকিব নোৱাৰিব, আগতীয়াকৈ নিয়ন্ত্ৰকক অৱগত কৰিব লাগিব। অধ্যক্ষ বা বিভাগীয় মুৰব্বীৰ জৰিয়তে পৰীক্ষা নিয়ন্ত্ৰকক জনাব লাগিব পৰীক্ষাৰ্থীয়ে। অনুপস্থিত পৰীক্ষাৰ্থীৰ বাবে পৰৱৰ্তী সময়ত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। অসম চৰকাৰে বন্ধ ঘোষণা কৰিলে বিহু অনুষ্ঠান। যিবোৰ জিলাত প্ৰতিদিনে কৰোনাৰ সংক্ৰমণ 300তকৈ অধিক হ'ব, সেইবোৰ জিলাত বন্ধ কৰি দিয়া হ'ব বিহু অনুষ্ঠান। কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে মাস্ক পিন্ধাৰ আহ্বান, মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব জৰিমনা। নিয়ম নামানিলে ভৰিব লাগিব 1000 টকাকৈ জৰিমনা, ঘোষণা কৰিলে দিছপুৰ আৰক্ষীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমত কৰোনাৰ সংক্ৰমণ বৃদ্ধি, 639 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 2,24,455 জনলৈ বৃদ্ধি পাইছে। JEEৰ মেইন পৰীক্ষা স্থগিত, কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে কৰিলে এই ঘোষণা। এপ্ৰিলৰ 27, 28 আৰু 30 তাৰিখে হ'ব লগা আছিল এই পৰীক্ষাসমূহ পুনৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ 15 দিনৰ আগত ঘোষণা কৰিব কেন্দ্ৰই। ধন্যবাদ। গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকক নিউজ আসাম।